Hare Krishna Hara Krishna Shankara Guru Hare Ram 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 Hare Ram 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 श्रीमद् भागवत ओ नमो भगवते वासुदेवाय कृष्ण जन्माद्यस्य त्वन्नायाते तारता सर्वेश अभिज्ञासरात् तेने ब्रह्म हृदयादि कवये मुह्यन्ति यच्छूरय तेजो वारि मृदं यथा विनिमयो यत्र तिसर्गोऽहं मृषा धन्मास्नेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मः प्रसृजित कैतवत्र परम निर्मत्सराणां सतं वेदां वास्तवमत्र वस्तु सेवनं तापत्रयोन्मूलनं श्रीमद् भागवते महामुनिकृते किं वा पुरैरीश्वरः सद्यो हिद्रावरुणत्रे कृतिभिः शुश्रूषितत्क्षणात् निगमकल्पतरो गलितं फलं सुखमुखात् अमृतरव संयुक्तं पिबत भागवतं रस अमलयं मुहुरौरकिका भुवि भावुका हरे राम 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 कृष्ण मंगलाचरण और ऋषि प्रश्न अजय जय कृष्ण कृपामय महेश्वर जार आज्ञाखिरे बहे ब्रह्मा हरि हर हम चकुर्मयादि अंकय अवतार जार ईश्वर कृष्ण ककुति कुति नमस्कार नमो नमो मधु मुरारी पोमा हरि अंतर्जुतमयाति हुए जाक स्मरी समस्ते जगत उद्धारक जार नाम हेनय कृष्ण करो सहस्र प्रणाम ओ प्रभु भगवंत भक्तर नवनिधि हरिक स्मरणे आरंभर हौक सिद्धि परीक्षित मुख्य कथा द्वादश स्कंधर कृष्णर शरणे भने किंकर कृष्णर
প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এৰা মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিল যজ্ঞ আশী সহস্ৰ বৎসৰ হুম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলেৱাৰ ৰাম যিটো কৰ্ম কৰ ইয়াত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিল ব্যৰ্থে নাশ সম্প্ৰতি তুমি চিন্তি উক মহামতি কৰি উক পান কৃষ্ণ চৰিত্ৰমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ৰামিহাক জানি আন কৰ্ম কৰি মাৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰ ইহা দেখে আমার মিলিল মহাভাগ তুমি হেন মহন্তক পাইল ভাগ্যে লাগ যত স্বর্গ সুখ জিত মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নোহি তোলা আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰয় জগতৰ আয়ু একখন মানে যিটো শুনয় কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তোর পিয়া আমি করো কর্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতে কেপি আয়ো কৃষ্ণ চৰিত্ৰমৃত শ্ৰৱণ মাত্ৰকে যেন হও কীৰ্ত্ৰা রাম জাগ যোগ যজ্ঞ করে দুঃখ পাইল মাত্র আৱে কহিও ক মহাভাগৱত শাস্ত্ৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে
ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। পৰম ভক্তিভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ সভাপতি বাপুকে প্ৰমুখ কৰি সমবেত বাপ বান্ধৱ আইমাতী সমস্ত, যিহেতুকে সময় তিনি তাকৰ এঘণ্টাৰ ভিতৰত আমি সামৰিব লাগিব। আপোনালোকে সিদ্ধান্তটো গ্ৰহণ কৰিব লাগিব, যাবগৈও লাগিব তিনিচুটি। গতিকে আদৰণি সমিতিত আলোচনা কৰি এটা সিদ্ধান্ত কৰা হ'ল যে ভাগৱতৰ মংগলাচৰণ গোৱাৰ পাছতেই অকণমান ভাগৱতৰ ওপৰত আলোচনা কৰা হওক। এঘণ্টাৰ ভিতৰত সময় বন্ধা আছে আৰু গতিকে আপোনালোকৰ আজ্ঞা লোৱা হৈছে। আমি থিয় হৈয়ে ক'ম বুলি আহিছোঁ, তেতিয়া সকলোৱে মুখখন দেখিম আৰু ভাল লাগিব। গতিকে আমি থিয় হৈ ল'বলৈ অগ্ৰসৰ হৈছোঁ। কৃষ্ণ। বাপসকল, আইমাতৃ সমস্ত, ভাগৱত ইয়াত 4টা অক্ষৰ আছে। ভা গ ৱ ত। সনাতন ধৰ্মত সদায় 4 বস্তু থাকে। ব্ৰহ্মাক যেতিয়া আদি সত্য যুগত পদ্মকল্পত ভগৱন্ত কৃষ্ণই ভাগৱত প্ৰদান কৰিছিল, তেতিয়া 4টা শ্লোকত কৰিছিল। চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি বুলি। এই 4টা শ্লোক প্ৰথমতে 4টা শব্দ আছিল মাত্ৰ। জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। তাকে গুৰুজনে তৰ্জমা কৰিলে অসমীয়া ভাষালৈ। জ্ঞানে গুৰু মানি লোৱা, বিজ্ঞানত দেও, তদংগত নাম আছে, ৰহস্যত কৰোঁ হেও। অৰ্থাৎ গুৰুদেও নাম ভকত। জ্ঞানে গুৰু মানি লোৱা, বিজ্ঞানত দেও, তদংগত নাম আছে, ৰহস্যত কৰোঁ হেও। ভকতত সেৱা। এই 4 বস্তুটোকে ভগৱন্ত কৃষ্ণই 4খন হাতত ধৰি আছে। শংখ, চক্ৰ, গদা, পদ্মৰূপত। এই 4 বস্তুতে 4 ভাগেই 4টি শৰণব্যস্ত আছে। শংখই হ'ল গুৰুৰ প্ৰতীক, চক্ৰ হ'ল দেৱৰ প্ৰতীক, নামে হ'ল গদাৰ প্ৰতীক, আৰু পদ্মে হ'ল ভকতৰ প্ৰতীক। এই 4 বস্তু যিজনে ধাৰণ কৰি আছে 4 হাতত, সেইজনক প্ৰকাশ কৰিবৰ কাৰণে এখন মহান গ্ৰন্থই দায়িত্ব ল'লে। তাতো 4 বস্তু আছে। ভা গ ৱ ত। ইয়াৰ অৰ্থটো অসমীয়া ভাগৱতত নাই।
সংস্কৃত ভাগৱত আছে, ভাকাৰং ভাবুক গেয়ং গকাৰং জ্ঞানোদ্ভৱম ওকাৰং বৈষ্ণৱ জ্ঞানম তকাৰং তত্ত্বদৰ্শনম ইতি ভাগৱত বৰ্ণনম। ভাষুতে ক'লে, গুৰুজনৰ ভাষাত ক'বলৈ গ'লে আহে লুকাই বা আহে সামাজিক লোক, দুটা শব্দ প্ৰয়োগ কৰিছে। সামাজিক লুকাই দুটা শব্দ প্ৰয়োগ কৰিছে গুৰুজনে। আহে লুকাই বা আহে সভাসদ লোক। আপোনালোকে যদি ভাগৱত অমৃত পান কৰিবলৈ আহিছে, তেতিয়াহ'লে প্ৰথম আখৰটো তাৎপৰ্য হৃদয়ত উপলব্ধি কৰি ল'ব লাগিব। প্ৰথম আখৰটো তাৎপৰ্য কি? ভাকাৰং ভাবুক গেয়ং। তুমি যদি ভাগৱতৰ অমৃত পান কৰিবলৈ আহিছা, তেতিয়াহ'লে ভাবুক হৈ বহা। ভাবুক মানে কায় বাক্য মন এক কৰি ভাবুক হৈ বহা। যদি ভাবুক হৈ নবহা, তেতিয়াহ'লে ভাগৱতত আহি কোনো লাভ নাই। তাৰ তাৎপৰ্য, তাৰ উদাহৰণ, যেতিয়া শুকদেৱে প্ৰথম পৰীক্ষিতক গতি দিবৰ কাৰণে ভাগৱতৰ কথা কৈছিল, তেতিয়া হিমালয় পাদদেশত থকা যিখন আশ্ৰম গংগা নদীৰ পাৰত, সেই আশ্ৰমখনৰ নাম আছিলে বদৰিকাশ্ৰম। এই বদৰিকাশ্ৰমখনৰ নামটো আপুনি জানে, কিন্তু কি কাৰণে বদৰিকাশ্ৰম বুলি কয়? নামটো কিয় বদৰিকাশ্ৰম বুলি কেলৈ কৈছে? অৰ্থাৎ সংস্কৃত ভাষাত বদ্ৰী, বদ্ৰী মানে বগৰী। সেই আশ্ৰমখনত বিভিন্ন প্ৰজাতিৰ বগৰীয়ে ঠাহ খাই আছিল, আৰু সেই ফলাহাৰ কৰি কৰি ঋষিমুনিসকলে কোনো সিদ্ধ প্ৰসাদ নোখোৱাকৈ হাজাৰ বছৰ তেওঁলোকে জীয়াই আছিলে। যিহেতুকে বগৰীয়ে ঠাহ খাই থকা এখন আশ্ৰম, সেইকাৰণে নাম দিলে বদৰিকাশ্ৰম বা বদ্ৰিকাশ্ৰম। তাতে প্ৰথমতে ৬০,০০০ দুজনৰ আগত ভাগৱতৰ কথা শুনাইছিল শুকদেৱে। ৬০,০০০ ঋষিমুনি, তাত ৪বিধ ঋষি আছিল আপোনালোকে জানি, ৰাজঋষি, ব্ৰহ্মঋষি, দেৱঋষি আৰু ৰাজঋষি, দেৱঋষি, ব্ৰহ্মঋষি আৰু এই ৪ প্ৰকাৰৰ ঋষি আছিলে। এই ৪ প্ৰকাৰ ঋষিৰ সংখ্যা হ'ল ৬০,০০০। তাৰ লগত দুজন যুগ হ'ল, ৬০,০০০ পৰীক্ষিত ৰজা, ৬০,০০০ উগ্ৰশ্বাহুত। উগ্ৰশ্বাহুত সুতকুলীয়া লোক আছিল, অকুলীন আছিল। গতিকে ঋষিমুনিসকলে লগত বহি শ্ৰৱণ কৰিবলৈ নিদিলে। তেওঁ কোনো আপত্তিটো উঠোৱা নাই। নাতি দূৰত গৈ, অলপ দূৰত গৈ, তেওঁলোকৰ পৰা অলপ দূৰত অকলে অকলে বহি ভাবুক হৈ কায় বাক্য মন এক কৰি ভাগৱত শ্ৰৱণ কৰিলে। শুকদেৱো গুচি গ'ল, ভাগৱতৰ অনুষ্ঠান শেষ হৈ গ'ল।
বহু দিনৰ পাছত ঋষিমুনিসকলে আলোচনা কৰিলে, হেৰা এই তাহানিখনতে শুকদেৱে যে ভাগৱত শ্ৰৱণ কৰাইছিল বৰ অমৃতময় আছিল, আমাৰ কাৰ মনত আছে বাৰু? আলোচনা কৰিলে। আলোচনাৰ মুখত সিদ্ধান্ত হ'ল যে কাৰোৱেই মনত নাই, কাৰোবাৰ অলপমান আছে, সম্পূৰ্ণ ভাগৱতৰ কথা কাৰো মনত নাই। আলোচনা কৰি পিনি শুকদেৱৰ ওচৰলৈ গ'ল, পুনৰ লগ কৰিলে আৰু ক'লে যে তাহানিখনতে আমাক ভাগৱত শ্ৰৱণ কৰিলে, এতিয়াহে বুজিছোঁ ভাগৱতৰ কথা কিমান অমৃত, পিছে আমাৰ কাৰো মনত নাই, কৃপা কৰি দ্বিতীয়বাৰ কাৰণে যে ভাগৱত শ্ৰৱণ কৰোৱায়। তেতিয়া শুকদেৱে হাঁহি এটা মাৰি ক'লে, তোমালোকে সোধাৰ কাৰণে কওঁ, বেয়া নাপাবা, অন্তৰত ঘাট নাপাবা। মই যেতিয়া ভাগৱতৰ কথা তোমাক কৈছিলোঁ, তোমালোকে 3টা কাৰণত অহংকাৰত মত্ত হৈ আছিলা, 3টা অহংকাৰত তোমালোকে মত্ত হৈ আছিলা। প্ৰথমটো হ'ল তোমালোকে নিজকে কুলীন বুলি ভাবিলা, আমি কুলীন উচ্চ গোত্ৰ বুলি ভাবিলা, গোত্ৰাভিমানত মত্ত হৈ থকাৰ কাৰণে ভাগৱতৰ অমৃত পান কৰিব নোৱাৰিলা। দ্বিতীয়টো কাৰণ হ'ল তোমালোকে বিদ্যাভিমানত মত্ত হৈ আছিলা, আমি বেদজ্ঞ, বেদ আমাক কণ্ঠস্থ, তাৰ কাৰণে মনত নহ'ল। 3 নম্বৰ, জ্ঞানৰ অভিমানত মত্ত হৈ আছিলা, আমি ব্ৰহ্মজ্ঞ। এই 3টা অহংকাৰত মত্ত হৈ থকাৰ কাৰণে তোমালোকৰ ভাগৱতৰ কথা মনত নহ'ল। ভগৱান দৰ্শন ভক্তি কৰিবলৈ হ'লে, ভগৱানৰ কথা মনত ৰাখিবলৈ হ'লে অহংকাৰ শূন্য হৈ ল'ব লাগিব। সিদ্ধান্ত দিলে, জন্ম কৰ্ম বৰ্ণাশ্ৰম কুল আদি যত উত্তম বুলিয়া গৰ্ব নোপজে মনত, গৰ্বশূন্য শুয়া যিটো হৰিক পূজয়, গৰ্বশূন্য হৈ যিটো হৰিক পূজয়, তাহাৰেখে জানিবামি লীলম হৃদয়। গৰ্বশূন্য হৈ যিসকলে হৰি কথা শুনে, তেওঁলোকেহে হৰি কথা অমৃত পান কৰিব পাৰে আৰু ঈশ্বৰক পাব পাৰে। গতিকে প্ৰথমতে মই আপোনালোকক কৈছোঁ, আপোনালোকৰ যিসকল বহি আছে, যথেষ্ট বিজ্ঞ লোক আপোনাৰ বহি আছে, শিক্ষিত লোক বহি আছে, আমাৰ থাকি বহুত জ্ঞানী লোক আপোনাৰ বহি আছে, কিন্তু আপোনালোকে এই মুহূৰ্তৰ কাৰণে সেই অহংকাৰবোৰ ত্যাগ কৰি লওক। প্ৰথম, মই বিজ্ঞ, মই জানোৱেই চব কথা, মই গোটেইখিনি জানোৱেই, গোটেই ভাগৱত মুখস্থ আছে, এই ভাৱবোৰ যদি কোনোবাই মনত লৈ পিনি যদি ইয়াত যদি বহি থাকে, একোৱেই নহ'ব, একো নহ'ব। সেইকাৰণে কৈছে, শুকদেৱে ক'লে, জন্ম কৰ্ম বৰ্ণাশ্ৰম কুল আদি যত উত্তম বুলিয়া গৰ্ব নোপজে মনত, গৰ্বশূন্য হৈ যদি হৰিক পূজয়, তাহাৰেখে জানিবা মিলিল মহোদয়। সেইজনেহে ভাগৱত অমৃত পান কৰিব পাৰিব। সেই ঋষিসকল, শুকদেৱে ক'লে, তোমালোকক যে মই ভাগৱত শ্ৰৱণ কৰাইছিলোঁ, তোমালোকে প্ৰত্যেকেই 3টা গৰ্বত মত্ত হৈ আছিলা। শুকদেৱে ক'লে, কি হ'ব, আমিওতো উচ্চ গোত্ৰৰ বামুণ, এই ভাৱটো তোমালোকৰ আছিল, আমিতো অহৰ্নিশে গায়ত্ৰী মন্ত্ৰ জপ কৰি থাকোঁ, বেদৰ গায়ত্ৰী মন্ত্ৰ জপ কৰি থাকোঁ, আমি বিদ্বান্ত, দৰকাৰ হ'লে আমি ধ্যান কৰি সমাধি কৰি ভগৱান দৰ্শন কৰিব পাৰোঁ। জ্ঞানৰ অভিমান, এই অভিমানত মত্ত হৈ থকাৰ কাৰণে তোমালোকে ভাগৱত সম্বন্ধ হ'ল। বেচেৰা উগ্ৰচপা সুত, যাক অকুলীন বুলি তোমালোকে আঁতৰাই ৰাখিছিলা, তেওঁ কোনো গৰ্ব নাই। বেচেৰা, তেওঁ কোনো গৰ্ব নাই, গৰ্বশূন্য হৈ তেওঁ কায় বাক্য মন এক কৰি ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে
গোটেই ভাগৱতখন তেওঁ কণ্ঠস্থ হৈ আছে। ভাগৱতৰ অমৃতপান কৰিবলৈ জাত পাতৰ কোনো প্ৰশ্ন নাই। সেইকাৰণে কবিৰাজে কৈছে জাত পাত ন পুছিয়ে পুছলি যে জ্ঞান। কোন উচ্চগোত্ৰৰ কোন নিষ্গোত্ৰৰ, কোন উচ্চ কোন নিচ, এইবোৰ কথা ভক্তি দিশত নাথাকে। সিদ্ধান্ত দিছে জাত পাত বিচাৰিয়া বৈষ্ণৱ নিন্দয়, পঞ্চম পাতকী সিটো নৰকে পৰয়। শুনিলে বাপ? যদি আপোনাৰ ভিতৰতো কোনোবা যদি তেনেকৈ জাত পাত বিচাৰি এতিয়াও আছে, শ্ৰীমন্ত শংকৰদেৱৰ সময়ত হয় সময়ে যেতিয়া জাত পাতৰ কথা চিন্তা কৰি আছোঁ আমি, তেতিয়াহ'লে কি কৈছে? জাত পাত বিচাৰিয়া বৈষ্ণৱ নিন্দয়, পঞ্চম পাতকী সিটো নৰকে পৰয়। তেওঁ পঞ্চম পাতকী নৰকত পৰিবই, এই ধ্ৰুৱ সত্য। সেইকাৰণে কবিৰাজে ক'লে জাত পাত ন পুছিয়ে পুছলি যে জ্ঞান। দেৱৰ্ষি নাৰদে কাক উত্তম ভকত বুলি ক'লে, কাক উচ্চগোত্ৰ বুলি ক'লে, কাক নমস্য ভক্তি বুলি ক'লে? স্বয়ং দেৱৰ্ষি নাৰদে। শুনকচোন বাৰু, প্ৰথমতে সেইটো কি কৰি ল'ম। প্ৰাচীন যুগৰ কথা, ভাগৱতৰ কথা, এই ভাগৱতৰ কাহিনী। কিছুমান আইসকলে, কেইগৰাকীমান আয়ে জাহ্নৱী গংগাত স্নান কৰিবলৈ গৈছিল। তেওঁলোকৰ লগত এগৰাকী চণ্ডালী মাতৃ গৈছিল গা ধুবলৈ। তেওঁ গৈ দেখিলেগৈ জাহ্নৱী গংগাৰ পাৰত এজন ব্ৰাহ্মণে ধ্যান কৰি আছে আৰু সন্মুখত এটা দেৱতাৰ মূৰ্তি ৰাখি লৈছে। চণ্ডালীয়ে শুনিবলৈ জানিবলৈ বৰ ইচ্ছা কৰিলে। গৈ সুধিলে, হেৰি আপোনাৰ জাতত ব্ৰাহ্মণ, আপুনি ইমান একাগ্ৰ দৃষ্টিৰে কোন দেৱতাৰ পূজা কৰিছে? মাততেই বুজি পালে তেওঁ সেইগৰাকী যে চণ্ডাল। গতিকে সেই ব্ৰাহ্মণৰ নাম হৈছে সুশীল ব্ৰাহ্মণে তেওঁ কেৰাহীকে চোৱা নাই। কিন্তু নেৰানেপেৰাকৈ যদি ধৰিলে কোন দেৱতা কওকচোন, কেৰাহী কৈছে, এই তই নিজ জাতি জাত চণ্ডাল, মোৰ এই ইষ্ট দেৱতাৰ কথাটো কেলি? তই যদি জানিবলৈ ইচ্ছা কৰিছে, বাৰে বাৰে প্ৰশ্ন কৰিছে, কওঁ শুন। এইজনেই অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ইন্দ্ৰ দেৱতা। অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনৰ লগত ইন্দ্ৰ দেৱতাক যেতিয়া একে শাৰীত বহুৱালে, ইন্দ্ৰ দেৱতাকে তুলনা কৰিলে, তেতিয়া তাৰ কথা শুনি অমোচন পাপ বুলি ভাবি আৰু যাতে ধুনাই তাৰ কথা নুশুনো, তাৰ কাৰণে দুইখন কাণত ঠেলা মাৰি দিলে। নিজৰ হাতৰ আঙুলিয়ে দুইখন ঠেলাই দিলে। তথাপিতো তাই আত্মাই শান্তি নাপালে। জাহ্নৱী গংগাত গৈ পিনে 108টা বুৰ মাৰিছে। মনত ৰাখিব, 107টাও নহয়, 109টাও নহয়, 108টাহে বুৰ মাৰিছে। মনত ৰাখিব, এইবোৰ তাৎপৰ্য আছে। নামৰ মহিমা থাপিলা থাৱে থাৱে, বৈষ্ণৱ গণেশে বিচাৰি পাৱে। সকলো কাৰণে ভাগৱতৰ তাৎপৰ্য নহয়। 108টা বুৰ মাৰিলে, তাতো আত্মাই শান্তি নাপালে। তেতিয়াই তেওঁনে পাৰ গৈ পিনে বিষ্ণুৰ সহস্ৰনাম জপ কৰিছে। ইতিমধ্যে সন্মুখত আহি পালেহি মহৰ্ষি নাৰদে সুধিলে, ঐ তই জাত চণ্ডাল, তই তিতাই কিয়নে একান্ত মনেৰে কাক তই ধ্যান কৰিছ? চণ্ডালী মাত্ৰে চকু মেলি দেখিলে যে তেওঁৰ সন্মুখত সাক্ষাৎ দেৱৰ্ষি নাৰদ। তেতিয়া চণ্ডালীয়ে ক'লে যে মোক পৰম সৌভাগ্য, হে দেৱৰ্ষি, মই অলপ আগতে ভাগৱত দিছে শব্দটো চণ্ডাল, মই অলপ আগতে এটা চণ্ডাল লগত
কথা পাতিছিলোঁ, তাৰ কাৰণে মই উন্মোচন পাওঁ বুলি ভাবিছোঁ। এতিয়া তোমাৰ নিচিনা এজন মহামহন্তক দৰ্শন হ'লোঁ, গতিকে মই ভাবিছোঁ এতিয়াই মই এই পাপৰ পৰা উদ্ধাৰ পালোঁ। গতিকে দাসী সেৱা গ্ৰহণ কৰক বুলি সেৱা কৰি লওঁতেই নাৰদ কৰিব পাৰবা সোণালী, তুমিও সেৱা কৰিব নালাগে, এতিয়া তুমি সেৱা কৰিব নোৱাৰা, তোমাকহে মই আজি সেৱা কৰিব লাগে। সাক্ষাৎ নাৰদে ক'লে তোমাকহে মই আজি সেৱা কৰিব লাগে। এই বুলি কৈ সোণালী মাতৃক কেন্দ্ৰ কৰি মাজত ৰাখি সপ্তবাৰ প্ৰদক্ষিণ কৰিছে। প্ৰদক্ষিণ কেতিয়াবা 7 বাৰ কৰে, কেতিয়াবা 3 বাৰ কৰে। তাৰ তাৎপৰ্য আছে, কেলৈ 7 বাৰ কৰে মই ক'ম বাৰু, জানিব লাগে কথাবিলাক। ভাগৱতটো পঢ়িলেই নহ'বতো, জানিব লাগিব কিয় 7 বাৰ কৰিলে। সপ্তবাৰ প্ৰদক্ষিণ কৰিছে। কি বুলি প্ৰদক্ষিণ কৰিলে? সোণালী মাতৃক কেন্দ্ৰ কৰি নাৰদে কি বুলি 7 বাৰ ঘূৰিলে শুনকচোন বাৰু। ভাগৱতে কি কৈছে? ধন্য ধন্য চণ্ডালিনী বুদ্ধিত উত্তম, নেদেখিলো উত্তম ভকত তুত সম। চাৰিও বেদৰ তই তত্ত্ব আছ জানি, তই খে উত্তম জাতি তই মহামানী। তীৰ্থকূপ বিত্ৰ কৰে আতপূৰ্ণ চিত্ৰ, তোৰ দৰ্শনে হুৱে জগতো পবিত্ৰ বুলি কৈ সাক্ষাৎ নাৰদ মুনিয়ে সোণালী মাতৃক সেৱা জনাইছে। তই সেই উত্তম জাতি, মই গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি ফুৰিছোঁ, তোতকৈ উত্তম জাতি মই নাপালোঁ। তই মহামানী, সমাজত যদি কোনোবা মান্যন্ত লোক আছে তইহে। তই সেই উত্তম জাতি, তই মহামানী, আৰু নেদেখিলোঁ উত্তম ভকতত্ব সম, তোতকৈ উত্তম ভকত মই জগত বিচাৰি নেপালোঁ। যিহেতুকে মই আজি মোৰ দিন ভাল, তোৰ নিচিনা উত্তম ভকতক মই দৰ্শন কৰোঁ, এই দাসৰ সেৱা গ্ৰহণ কৰক। দেখিলনে? সেইকাৰণে কবিৰ ক'লে জাত পাত ন পুছিলে জ্ঞান। কোন জাতৰ, কোন সম্প্ৰদায়ৰ, এইবোৰ ভকতিৰ দিশত নাই। গতিকে সেইজনে একান্ত ভকত, যিজনে চণ্ডালীৰ নিচিনা হ'ব পাৰিছে, এইখিনি আদৰ্শ আমি ল'ব লাগে। এয়া হৈছে ভাগৱত ধৰ্ম। গতিকে যেতিয়া শুকদেৱে হাতীৰাজ ঋষিমুনিক ক'লে মোৰ এতিয়া আগৰ সেই সৌৰ্য্য নাই তোমালোকৰ ভাগৱতৰ অমৃত পান কৰাবৰ কাৰণে, গতিকে তোমালোকে বিমুখো নকৰোঁ, উদ্দেশ্য সৎ, গতিকে মোৰ নিচিনা এজন মহন্তক তোমালোকে দেখুৱাই দিব পাৰোঁ, তোমালোকক কিন্তু গুৰু মানিব লাগিব তেওঁ, তেতিয়া হ'ব। তেতিয়া ক'লে কোননো সেইজন কওকচোন? তেতিয়া ক'লে যাক তোমালোকে অস্পৃশ্য বুলি অনাদৰ কৰি, অকুলীন বুলি, নিজ জাতি বুলি আঁতৰাই ৰাখিছিলা, মই যে তোমাৰ ভাগৱত শুনাইছিলোঁ, সেইজনৰ নাম হৈছে উগ্ৰসভা সূত। এই উগ্ৰসভাক যদি তোমালোকে গুৰু ভজাগৈ, তোমালোকৰ উদ্দেশ্য সফল হ'ব। তেতিয়া হাতীৰাজ ঋষিমুনিয়ে চকু উঠাই কথা পাতিলে, কাৰণ মানুহৰ চকু কথা পাতি নহয় বাপল, সেইৰা মানে বহুত কথা কৈ দিলে আৰু চকু উঠাই কথা পাতিলে, সিদ্ধান্ত কৰিলে। তাত দুটা ফৈদ হ'ল। এটা ফৈদে ভাবিলে যেইজনক আমি ভাগৱতৰ পাঠৰ সময়ত লগত বহিবলৈ যে নাছিলোঁ, আঁতৰত বহাইছিলোঁ, তেনেকুৱা অকুলীন, তেনেকুৱা নিৰ্জাতিক আমি কেনেকৈ গুৰু মানিম? লাগে ভাগৱতেই নুশুনো, তথাপিতো আমি সেই নিজ কুলীয়াটোক আমি গুৰু ধৰিব নোৱাৰোঁ। এই বুলি শুকদেৱক ক'লে আমি যাওঁগৈ আৰু যোৱাগৈ। সেই যিখিনি গ'লগৈ তাৰ সংখ্যা 32,000। 32,000 ঋষিমুনি তাৰপৰা গুচি গ'ল। 60ৰ পৰা 32 থাকিলে 28,000। 28,000 ঋষিমুনিয়ে ভাবিলে আমাক লোকে অমৃত পাত্ৰ যিয়েই নহওক কিয়, আমি অমৃতহে পান কৰিম, পাত্ৰ নাখাওঁ নহয়।
গতিকে গুৰুদেৱ আমি যাম, কিন্তু যোৱাৰ আগতে দুটা প্ৰশ্ন কৰিলে। আমি সকলো কুলীন, সকলো উচ্চ গোত্ৰৰ, আমাৰ মনত নাথাকিল যাৰ গোত্ৰ নাই, যি কুলীন নহয় তাৰ কেনেকৈ মনত থাকিল? এক নম্বৰ প্ৰশ্ন কৰিলে। দুই নম্বৰ প্ৰশ্ন কৰিলে আমি সকলো বেদজ্ঞ, ব্ৰহ্মজ্ঞ, আমাৰ মনত নাথাকিল যি বেদজ্ঞ নহয়, ব্ৰহ্মজ্ঞ নহয়, বেদ পোৱা অধিকাৰ যোৱা নাই, তাৰ কেনেকৈ মনত থাকিল? এই দুটা প্ৰশ্ন কৰিলে। তেতিয়া হাঁহি হাঁহি ক'লে শুকদেৱে, হে ঋষিসকল, সোধাৰ কাৰণে কম আৰু বেয়া নাপাবা, অন্তৰা ঘাট নাপাবা, নাপাওঁ কওক। তেতিয়া ক'লে আৰু যিমত মই ভাগত শ্ৰৱণ কৰাইছিলোঁ তোমালোকক, অলপ আগতে কৈ যোৱাৰ আগতে তিনিটা অহংকাৰ তোমালোকে মত্ত হৈ আছিলা। এক নম্বৰ গোত্ৰ অভিমান, দুই নম্বৰ বিদ্যাভিমান, তিনি নম্বৰ জ্ঞান অভিমান। এই তিনিটা কাৰণত তোমালোকে অহংকাৰ মত্ত হৈ থকাৰ কাৰণে তোমালোকৰ ভাগৱতৰ কথা মনত নৰল। এতিয়া তোমালোকক কৈছোঁ, তোমালোকে সেই অভিমান মোৰ ওচৰত থৈ যোৱা, অভিমান শূন্য হৈ যদি সুতক গুৰু ভজাগৈ বোলে ভাগৱত অমৃত পান কৰিব পাৰিবা। তেতিয়া 28 ঋষিমুনিয়ে অভিমানখিনি শুকদেৱৰ চৰণত অৰ্পণ কৰিলে আৰু বিনয়ভাৱে ক'লে, হে গুৰুদেৱ, আমাক কৃপা কৰক, আমি ভাগৱত অমৃত পান কৰিব পাৰোঁ, যোৱা। গ'ল। উগ্ৰসভা হওঁতে য'ত থাকে, যিখন আশ্ৰমত থাকে, সেইখনৰ নাম হ'ল আপোনাৰ নমিষা আশ্ৰম, নমিষা ক্ষেত্ৰ। আপোনালোকে যিসকল দেখা নাই চাবগৈ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ৰেলৱে ষ্টেচনৰ পৰা 80 কিলোমিটাৰ গৈ এখন অৰণ্য পাব, তাতেই আপোনাৰ জাহ্নৱী গংগাৰ পাৰত সেই আশ্ৰমখন এতিয়াও আছে। আমি অধামে গৈ চালোগৈ, কাৰণ ভাগৱত পঢ়িলোঁ, নিজে চোৱা নাই নহয়, ঘৰতে কিমান দূৰ এতিয়া চালোগৈ নিজে, একেবাৰে হয়। 28 ঋষিমুনিয়ে যেতিয়া গ'ল, 28 ঋষিমুনিয়ে এখন সমুদ্ৰ হৈ গৈছে। উগ্ৰসভা বোলে কি হয় এতিয়া, আগতে মোক ভৰি দিয়া নাছিল তেওঁলোকৰ লগত, এতিয়া মোক কিবা অপৰাধ লগাল নেকি? এই বুলি আগবাঢ়ি আহিলে। আগবাঢ়ি পিনি অষ্টাংগে প্ৰণিপাত কৰি ক'লে, হে ঋষিমুনিসকল, আমি আজি তোমাৰ অৱস্থাত কি অপৰাধ কৰিলোঁ? নে আপোনাৰ পৰা আজি কিবা আমি কি সেৱা কৰিব লাগে? আমাৰ ওচৰলৈ আহিলে আপুনি এই বুলি অষ্টাংগে প্ৰণিপাত কৰিলে। এতিয়া 28 ঋষিমুনিয়ে ক'লে, 28 ঋষিমুনিৰ ভিতৰত যেন মুখ্য ঋষি নাম হ'ল সৌনক। সৌনক নামৰ ঋষিজনে ক'লে, 28 ঋষি প্ৰতিনিধি কৰি ক'লে যে নহয় নহয়, তুমি আজি আমাক সেৱা কৰিব নালাগে, আজি আমি তোমাক সেৱা কৰিবলৈ আহিছোঁ, সেৱা কৰি নহয়, তোমাক আজি গুৰু ভজিবলৈ আহিছোঁ, তোমাৰ পদ্মমুখেদি আজি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছোঁ, ভাগৱত অমৃত পান কৰিব লাগে আমাক। এতিয়া বাপসকল নিজকে প্ৰশ্ন কৰকচোন, আমি যদি তেনেকুৱা হ'লো, আমি অলপ হ'লেও অহংকাৰ হ'লহেঁতেন। আগতে তহঁতক বহিবলৈ দিয়া নাছিলি, এতিয়া মোৰ ওচৰত ভাগৱত শুনিবলৈ আহিছোঁ, এনেকুৱা ভাৱ অলপ হ'লেও হ'লহেঁতেন, নহয়নে বাৰু? কিন্তু উগ্ৰসভা তেনেকুৱা নহ'ল। উগ্ৰসভাই শোকত কান্দিবলৈ ধৰিলে। কি বুলি কান্দিলে? অধম উত্তম হুৱে সাধুৰ সংগত, ইয়াৰ প্ৰমাণ দেখাওঁ সুতৰ বাক্যত, কিনো মোৰ মহাহৰি খৰ নাই সীমা, সাধুৰ সংগৰ কিনো আশ্চৰ্য মহিমা। তেওঁ জন্মত বতাৰ বিধৰ কথা কৈছে। অ ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত, অকুলীন সুত জাতি জগতে প্ৰখ্যাত, হেন মই আজি ভৈলো জন্মৰ
হাম ফল তোৰা হবে সংগে মোক কৰিলা নিৰ্মল। মই আজিলৈ অকুলীন বুলি ভাবিছিলোঁ, নিকুলি বুলি আছিলোঁ। তোমাৰ ঘৰলৈ সাধু অংক পাই আজিয়ে ভাবিছোঁ মই কুলীন হ'লোঁ। এই বুলি কান্দি কান্দি 28,000 ঋষিমুনিক বহাই লৈ ভাগৱতৰ অমৃত পান কৰাইছে। এই কথাটো মই কেলৈ ক'লোঁ আপোনালোকক? এই কথাটো ক'লোঁ এইকাৰণেই যে ভাগৱতৰ অমৃত পান কৰিবলৈ, ভক্তি পন্থ গ্ৰহণ কৰিবলৈ, ভগৱন্ত কৃষ্ণক ভক্তি কৰিবলৈ উচ্চ কুলত জন্মগ্ৰহণ কৰিব নালাগে। উচ্চ কুলত জন্মগ্ৰহণ নকৰিলেও, নিকুলত জন্মগ্ৰহণ কৰিলে হ'লেও ভগৱানকে ভক্তি কৰিব পাৰে। এটা সময়ত আছিল বামুণৰ মুখে বেদ, শূদ্ৰৰ মুখে ছেদ, এনেকৈ কথা আছিল। এতিয়াও বহুতো তেনেকুৱা কথা আছে যে সকলোকে ভাগৱত শুনিবলৈ নিদিয়ে, পঢ়িবলৈ নিদিয়ে, এনেকুৱাবিলাক আছে। মহাপুৰুষ গুৰুজীয়ে কি ক'লে? এই আখ্যানভাগৰ যোগেদি ক'লে যে ভগৱন্ত কৃষ্ণ ভক্তি কৰিবলৈ কোনো উচ্চ গোটৰ জন্ম হোৱা কোনো দৰকাৰ নাই। আনকি কৰ্ণ, চক্ষু, মুখ, জিভা আছে মানে যাৰ, হৰি ভকতিত সমস্তৰ অধিকাৰ। হৰি ভক্তি কৰিবলৈ কাৰ কাৰ অধিকাৰ আছে? যিমানৰ কাণ, মুখ, চকু, জিভা আছে, সকলো হৰি ভক্তি কৰাৰ অধিকাৰ আছে। এই বুলি কৈ সকলোৰ কাৰণে মুকলি কৰি দিলে মহাপুৰুষ গুৰুজনে, সকলোৱে ভাগৱত অমৃত পান কৰি পাৰিবা। সেইকাৰণে নামঘৰ আপুনি দেখিছে চাৰিওফালে খোলা। অন্য মঠ মন্দিৰ দেখিব চাৰিওফালে পকাবোৰে ঢাকি ৰখা, পকাবোৰে আবৃত হৈ থকা। কিন্তু নামঘৰ মণিকূটটোৰ বাহিৰে নামঘৰ গা ঘৰটো সকলোবিলাক খোলা। কেলৈ খোলা ৰাখিলে? সেয়ে মই সমাজৰ দ্বাৰা অনাদৃত, লুণ্ঠিত, বঞ্চিত সকলো লোককে একগোট কৰি ভাগৱত অমৃত পান কৰিবৰ কাৰণে, ভক্তি পন্থত আগবাঢ়ি নিবৰ কাৰণে, এখন ভক্তি সাম্ৰাজ্য গ্ৰহণ কৰিবৰ কাৰণে নামঘৰ চাৰিফালে খোলা ৰাখিলে। আহা, কোন কেনেকৈ আহিব? কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, জৱন, কংক, গোৱাল, অসমৰ আহোম, অসমৰ মুলুক, ৰজক, তুৰুক, কুবাচৰ মিল, চন্দা, সকলো আহা, সকলো আহা। সকলোৱে হৰিভক্তি কৰাৰ অধিকাৰ আছে। এই বুলি মহাপুৰুষ গুৰুজনাই নামঘৰ সাজি, নামঘৰৰ মণিকূটৰ বাহিৰে গোটেই নামঘৰৰ কাষটো চাৰিওফালে খোলা কৰি ৰাখিলে। সকলোফালে আহা, কম কথা নহয় বাপসকল। যি কি নহওক, এতিয়া আপুনি বুজি পালে ভাগৱতৰ অমৃত তেলে কোনে কোনে পান কৰিব পাৰে? যিসকলে এই তিনিটা কথাত অহংকাৰ মত্ত হৈ থাকে, তেওঁলোকে ভাগৱত অমৃত পান কৰিব কাহানিও নোৱাৰে। এনেই থাকিব পাৰিব, কিন্তু কৰিব নোৱাৰে। 60,000 দুজনক ভাগৱত শুনালে, মোৰ লগত মনত থাকিলে দুজনৰ মাত্ৰ। এক হ'ল পৰীক্ষিত, 2 নম্বৰ উগ্ৰশ্বাসুত। 60,000 ঋষিমুনি এনেই বহি থাকিলে মাত্ৰ, এনেই বহি থাকিলে মাত্ৰ। এতিয়াও সেইকাৰণে মই কৈছোঁ আপোনালোকক, যিসকল বহি আছে এতিয়া 60,000 হৈ বহি নাথাকিব, 2জন হৈ বহি থাকক। এতিয়া 1 নম্বৰ উগ্ৰশ্বাসুত, 2 নম্বৰ পৰীক্ষিত হৈ বহি থাকক। এতিয়া পৰীক্ষিতক ক'লে, মই তোমাক ভাগৱতৰ কথা শুনাম, তুমি চিন্তা নকৰিবা, তুমি চিন্তা নকৰিবা, মই ভাগৱত অমৃত পান কৰা, মৃত্যু ভয়ৰ পৰা তুমি হাত সাৰি যাবা। কিন্তু 3টা চৰ্ত দিলে, ভাগৱত শুনিবলৈ 3টা চৰ্ত দিলে পৰীক্ষিতক। মই অলপ ব্যতিক্ৰমী কথা কৈছোঁ দেই বাপসকল। 1 নম্বৰ চৰ্ত দিলে, ভাগৱত যদি অমৃত পান কৰিব আহিছা তোমালোকে, পৰীক্ষিতক তুমি যদি ভাগৱত অমৃত পান কৰিব ভাবিছা, তে তুমি কায় বাক্য মন এক কৰি স্থিৰ হৈ বহিব লাগিব। ভাগৱতৰ কথা শেষ নকৰালৈকে কায় বাক্য মন এক কৰি বহিব লাগিব। আমাৰ ভাগৱতৰ শেষ নকলে সোনকালে সামৰিব লাগে, বুজিছে?
আমাৰ ভাগৱতৰ ৰিম'ট কণ্ট্ৰল কোন ৰান্ধনি ৰান্ধনি ক'ব যে ইফালে ভিতৰতে হ'ল কিন্তু আৰু বোলে হয় নেকি তেতিয়া সামৰক আৰু যিকণ বহি থাকোঁ তাকো কাৰোবাৰ কঁকাল বিষ কাৰোবাৰ আঁঠু বিষ কাৰোবাৰ ক'ৰবালৈ মনত পৰিছে কাৰোবাৰ যাব লাগে এই আৰু মানে এনেই বহি আছে আৰু কামত নাহিব বাপ পৰীক্ষিতক ক'লে তুমি মই ভাগৱত শুনাম 3টা চৰ্ত প্ৰথম চৰ্ত কি দিলে ভাগৱতৰ কথা শেষ নকৰালৈকে তুমি কাই বাক্য মন এক কৰি বহি থাকিব লাগিব 2 নম্বৰ চৰ্ত দিলে ভাগৱতৰ কথা শেষ নকৰালৈকে তুমি আসন ত্যাগ কৰিব নোৱাৰিবা 3 নম্বৰ চৰ্ত দিলে ভাগৱতৰ কথা শেষ নকৰালৈকে তুমি জল আৰু বায়ুৰ বাহিৰে একো পান কৰিব নোৱাৰিবা এইটোৱে চৰ্ত সেইকাৰণে আমাৰ ভাগৱত পাঠত তামোল চলি খোৱা নিষেধ জলযোগ খোৱা নিষেধ এইবোৰ হ'ব নালাগে শ্ৰীমন্ত শংকৰদেৱ সংঘই এইখিনি কথা আমি আখৰে পালন কৰিছোঁ বুলি ভাবিছোঁ আপোনালোকে পালন কৰিছোঁ ভাবিছে যদি কেনেকৈ আপোনালোকে ইয়াৰ মাজত কৰে তেতিয়া অপৰাধ লাগিব কিন্তু ভাগৱত পাঠ কৰা ভাগৱত শুনাৰ সৌভাগ্য নঘটিব পৰীক্ষিতে ভাবিলে ভাগৱতৰ কথা কোৱাই নাই কম বুলি কৈছে কিমান সময় বা কয় তাৰ ঠিক নাই নহয় সিমান সময় এতিয়া কাই বাক্য মানে একোৱে বহিব পাৰিম নাই নিজকে প্ৰশ্ন কৰিছে ঐ পৰীক্ষিত তই পাৰিবি নহয় তই ইমান সময় বহিব 2 নম্বৰ ভাবিলে যে মই আসন ত্যাগ কৰিব পাৰিম নহয় মই কেনেকৈ উঠি যাব লাগিব নেকি আকৌ আমাৰ উঠি যায় নহয় ভাগৱত 3 নম্বৰ ইমান সময়লৈকে নোখোৱাকৈ থাকিব পাৰিম নে এতিয়া জল আৰু বায়ু পান কৰি মনতে চিন্তা কৰিলে ধ্যান কৰিলে পৰীক্ষিতে ধ্যান কৰিলত উত্তৰটো পাই গ'ল উত্তৰটো আহি গ'ল আপোনালোকক মই শিকাইছোঁ দেই আপোনালোকে তেনেকৈ উত্তৰটো পাব লাগিব তেনেকৈ উত্তৰটো কি পালে যে গুৰুৰ চৰণৰ সেৱাৰ বাহিৰে ই সম্ভৱ কেতিয়াও নহয় গুৰুৱে যদি কৃপা কৰে তেতিয়া সম্ভৱ এই উত্তৰটো পাই গ'ল তেতিয়া লগে লগে পৰীক্ষিতে শুকদেৱৰ চৰণত ধৰি আঁঠুকাঢ়ি সেৱা ধৰি ক'লে হে কৃপালু গুৰু এই তেজমোহৰ পঞ্চভূতৰ দেহা পৰীক্ষিতে কেনেকৈ তুমি এতিয়া 3টা চৰ্ত পালন কৰিব যদি গুৰুৰ কৃপা হয় তোমাৰ যদি চৰণৰ কৃপা হয় তেহে সম্ভৱ এই বুলি সেৱা দিলে তেতিয়া শুকদেৱে পৰীক্ষিতক ক'লে তথাস্তু পাৰিবা তুমি গুৰু ভক্তি কথা বুজিছে নে কাই বাক্য মনে কৈ মানে গুৰু চৰণত অৰ্পণ কৰি ল'ব লাগিব উত্তৰটো পাই গ'ল 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰিলে পৰীক্ষিতে যি বহিলে আসন ত্যাগ কৰা নাই বায়ু জলৰ বাহিৰে একো পান কৰা নাই 7 দিন 7 ৰাতি একেতে বহিছে চাওকচোন কি ধৈৰ্য কি একনিষ্ঠ চাওকচোন কথা এইটো হ'বলৈ হ'লে সেইকাৰণে আমাৰ খাদ্য বিচাৰ আছে আমি খাদ্য বিচাৰ নকৰি পালেই খাইছোঁ জনে মনে খাইছোঁ যাৰ কাৰণে আমি সেইটো সংযত হ'ব পৰা বা সংযমী হ'ব পৰা নাই কথা বুজিছেনে বাপু গতিকে এই 3টা চৰ্ত পালন কৰাৰ পাছত শুকদেৱে ভাগত সামৰিলে পৰীক্ষিতক প্ৰশ্ন কৰিলে বোপা পৰীক্ষিত তুমি ভাগৱত শ্ৰৱণ কৰিলা তুমি কি বুজিলা ভাগৱত শুনি পিনি এই বুলি প্ৰশ্ন কৰিলে সেইখিনিতে হালন্তাবোৰ কাক কয় শিক্ষা দিছে ভাগৱতে অৰ্থাৎ গুৰুজনৰ আগত কথা ক'বলৈ লওঁতে গুৰু সন্মুখত বহি কথা ক'ব নাপায় আসন ত্যাগ কৰি ল'ব লাগে আমাৰ গুৰু শিষ্য কোনো পাৰ্থক্য নাই একেলগে বহে একেলগে কৰে সৌৰকৰ চেণ্ডেলটো বোৱাৰীয়েকে পিন্ধে সৌৰকৰ জোৰটো বোৱাৰীয়েকে ভৰিয়ে দলমাৰি দিয়ে এইবোৰ হৈ আছে
ভকতি বিহীন হৈছে, যাৰ খৰম ধৰি উদ্ধৱে হিৰত লৈ গৈছে, তেনেকুৱা সৰু সাহসৰ যদি চেনেল যদি বোৱাইকে যদি ভৰিয়ে গছকিবলৈ হয়, ভৰিয়ে পিন্ধিবলৈ হয়, ক'ত থাকিল আৰু? এইবোৰ নীতি শিক্ষা, এইবোৰ আধ্যাত্মিক শিক্ষা ল'ব লাগিব। আমাৰ আধ্যাত্মিকতা বাদবোৰ নাইকিয়া হৈছে এতিয়া, বাপখন ধনৰ চিন্তা বেছি হৈছে এতিয়া আমাৰ, হয়নে কথাটো? এই আধ্যাত্মিক ভাৱবোৰ নাইকিয়া হোৱাৰ কাৰণে বিশৃংখল সমাজখন। বাৰু সেইখিনি আপোনালোকে জানে, মই নকওঁ বিশেষ। গতিকে আসন ত্যাগ কৰিছে প্ৰথমবাৰৰ কাৰণে, 7 দিন হাতীৰ মূৰত প্ৰথম আসন ত্যাগ কৰি লৈছে শুকদেৱে। কাৰণ প্ৰশ্নটো উত্তৰ দিব লাগে এতিয়া। গুৰুৱে সুধিলে নহয়, তুমি কি বুজিলা 7 দিন হাতীৰ ভাগৱতখন কি সুধিলে বুজিলা কোৱাচোন, উত্তৰ দিব লাগে। তেতিয়া তেওঁ আসন ত্যাগ কৰিছে, কৰি পিনি গুৰুচৰণ সেৱা ভক্তি ধৰি লৈছে। এইটো গুৰু ভক্তিৰ কথা, এইবোৰ গুৰু ভক্তিৰ কথা। আৰু ক'লে, সেই কৃপালু গুৰু, তোমাৰ কৃপাত 7 দিন হাতীৰ ভাগৱত শুনিলোঁ। 7 দিন ভাগৱত শুনি মাত্ৰ মই এটা কথা বুজি পালোঁ। শুকদেৱ আচৰিত হৈ গ'ল, ভাগৱতখন শুনি তুমি এটা কথাই বুজি পালা? কি বুজি পালা কোৱাচোন? দ্বিতীয়বাৰ কাৰণে সেৱাটো জনাই ক'লে, কৃপালু গুৰু, মই পৰীক্ষিত নহয়, সেইটোৱে মই বুজি পালোঁ। তোমাৰ মুখেৰে 7 দিন হাতীৰ ভাগৱত শ্ৰৱণ কৰি মই বুজি পালোঁ এটা কথা, মই পৰীক্ষিত নহয়, সেইটোৱে মই বুজি পালোঁ। কোৱা, তুমি পৰীক্ষিত নোহোৱা বোলে? নহয়, তুমি কোন? মই আত্মা। মই যে পৰীক্ষিত নহয়, মই যে আত্মা, মই সেইটোৱে বুজি পালোঁ মাত্ৰ ভাগৱত শুনি পিনি, আমি বুজি নাপালোঁ। যিহেতুকে আত্মাৰ মৃত্যু নাই, আত্মা অমৰণ, অভগন, অবিনাশী। যদি আত্মা অমৰণ, অভগন, অবিনাশী, তক্ষকৰ কি শক্তি আছে আত্মাক বিনাশ কৰিব? গতিকে মোৰ মৃত্যু ভয় নাইকিয়া হ'ল। এতিয়া গুৰুদেৱ, মোৰ এটা মৃত্যু ভয় নাই, কাৰণ তক্ষকে দংশন কৰিব কাক? মইতো আত্মাহে, মই পৰীক্ষিত নহয়। মই পৰীক্ষিত বুলি ভবালৈকে মোৰ মৃত্যু ভয় আছিল, মোক তক্ষকে দংশন কৰিব, মই মৰিম, এইটো ভয় আছিলে। কিন্তু মই যে ভাগৱত তোমাৰ মুখেদি শুনি 7 দিন শুনি পিনি মই বুজি পালোঁ যে মইতো পৰীক্ষিত নহয়, মই আত্মা। আত্মাটো অমৰণ, অভগন, অবিনাশী। আত্মা যে মৃত্যুই নাই, তক্ষকৰ কি শক্তি আছে আত্মাক বিনাশ কৰিব? তেতিয়া 2খন হাত মেলি পিনি কৈছে, হেৰা তক্ষক। পৰীক্ষিতে, তক্ষক তুমি ক'ত আছা? সোনকালে আহা, মোক তুমি দংশন কৰা, মোক দংশন কৰা, কাৰণ তোমাৰ কি শক্তি আছে আত্মাক তুমি দংশন কৰিবা। বাপসকল, এই কাহিনীটোৰ যোগেদি আপোনালোকে নিজকে প্ৰশ্ন কৰক। এতিয়া আপোনালোকে কিমান দিন ভাগৱত শুনিলে, কিমান দিন ভাগৱত পঢ়িলে? এতিয়া ইমান দিন ভাগৱত শুনি, ইমান দিন ভাগৱত পঢ়ি আপুনি বুজি পাইছে নহয়, আপুনি যে আপুনি নহয়, মই যে মই নহয়, আপুনি মই সকলো যে আত্মাৰ প্ৰতীক, বুজি পাইছে নেকি কথা? সেইকাৰণে কৈছে, ত ভাগৱতৰ শেষৰ আখৰ দন্ত্য ত কাৰং তত্ত্বদৰ্শনম ইতি ভাগৱত বৰ্ণনম। তুমি এই তত্ত্বটো বুজি পোৱা। ভাগৱত শুনিবলৈ আহি, ভাগৱত শুনাৰ পাছত তুমি বুজি পাব লাগিব যে মই যে মই নহয়, মই আত্মাৰ প্ৰতীক। এইটো যেতিয়া বুজি পঠিয়াম, সেই তেতিয়াহে মৃত্যু ভয় নাইকিয়া হ'ব। নহ'লে আপুনি আপুনি বুলি ভবালৈকে, মই বুলি ভবালৈকে মৃত্যু ভয় থাকিবই, মৃত্যু ভয় থাকিবই। মৃত্যু ভয় নাইকিয়া হ'ব কেতিয়া? আপুনি বুজি পালে যে মই আত্মা। কাৰণ জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে, বেদশ্ৰুতি কৈছে, সমস্তৰে আত্মা নাৰায়ণ, সকলো তেওঁৱেই। গতিকে মই আত্মাৰ প্ৰতীক। গতিকে যেতিয়া ভাবিব ভাগৱত শুনি ভকতৰ সংগত গৈ, তেতিয়া মৃত্যু ভয় নাইকিয়া হ'ব, নাইকিয়া হ'ব, নাইকিয়া হ'ব। সেইকাৰণে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু এটা আছে, আপোনাৰ মোৰ সকলোৰে ডাঙৰ শত্ৰু মাত্ৰ এটাই আছে। সেইটোতো কোন? সেইটোতো মনটো হৈছে আটাইতকৈ ডাঙৰ শত্ৰু।
আমি এনেই কওঁ মোৰ শত্ৰু ঢেৰ, নহয়, মিছা কথা। ক'ত আপোনাৰ শত্ৰু আছে? চব মানুহেই ক'ত শত্ৰু আছে? আপোনাৰ শত্ৰু আপোনাৰ গাতে আছে, দেহাতে আছে। সেইকাৰণে মন বৌৰি কাটি সুখে ভৰণী তৰা। বৌৰি মানে শত্ৰু। মনতকৈ ডাঙৰ শত্ৰু জগতত নাই 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 নাই। মন কাক কয়? ভাগৱতে মন কাক কয় বুলি কৈছে? বহু কাৰ্য কৰিবে কৰে আলোচন, একো কাৰ্য নসাধয় তাকে বোলে মন। আমাৰ যে কয় ৰাতি হ'লে 7 ভাগ পোৱা হ'লে এহালো নাই, সেইটোৱেই মন। এই মনটোক জানিবলৈ হ'লে মায়াটো অনুভৱ হ'লে কি আছে? মহাপ্ৰভু মাধৱদেৱে এটা উপায় দি থৈ গৈছে আমাক। উপায়টোকে দি যাওঁ, আপোনালোক বেছি দেৰি নকৰোঁ, উপায়টোকে দি যাওঁ। সেই উপায়টো কি? মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই মায়া কটৰিয়া। 2 নম্বৰ হৰিক পাইবাৰ। 3 নম্বৰ উপায় আৱৰ নাই। দি দিলে সিদ্ধান্তটো। মনটোক জানিবলৈ সহজ, কিন্তু মনটো জানিব বৰ কঠিন, টান। সহজ কোনটো? মহন্তৰ সংগে। প্ৰথম মহন্তৰ সংগ লোৱা। মহন্ত মানে আজি কৈ থকাজন গগৈহে, মহন্ত নহয়। হয়তো মানে ভাবিব পাৰে কোনোবাই, কিন্তু মহন্ত কাক কয়? মহাপ্ৰভুৱে সিদ্ধান্ত দিলে, কৃষ্ণ পদ মাত্ৰ সেৱা কৰে। 1 নম্বৰ সমস্ত কামনা পৰিহৰে। 2 নম্বৰ বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। 3 নম্বৰ কৃষ্ণ পদ সেৱা সুখ মনে। 4 নম্বৰ কৰে অনুভৱ সৰ্বক্ষণে। 5 নম্বৰ ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। অৰ্থাৎ কৃষ্ণ পৰমাত্মা সেৱা কৰে যিজনে, সমস্ত কামনা পৰিহৰে যিজনে, বেদ ব্যৱহাৰ কৰাচোন, যিজনে বেদ ব্যৱহাৰ কেতিয়াও লংঘন নকৰে, কৃষ্ণ পদ সেৱা সুখ মনে, যিজনে কৃষ্ণ পদতেই সৰ্বসুখ লাভ কৰে, কৰে অনুভৱ সৰ্বক্ষণে, অনবৰতে যিহলে এই কথাকেইটা অনুভৱ কৰে, সেইটোকে মহন্ত বুলি কৈছে। বেদ ব্যৱহাৰ মানে কি? এতিয়া ডাঙৰ কথা লৈ বেদ ব্যৱহাৰ কি? বাছত লিখা থাকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। বেদ ব্যৱহাৰ কি? বেদে যিখিনি কৈছে সেইখিনি বেদ ব্যৱহাৰ। বেদ ব্যৱহাৰখিনি বেদে নিজেই কৈছে। বেদেনো কি ক'লে? অৰ্জুনে সুধিলে প্ৰশ্ন ভগৱান কৃষ্ণ, সখী তুমি বেদ 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 কথা কৈছা, বেদতনো কি আছে? বেদনো কি কৈছে কওকচোন। তেওঁ অৰ্জুনক কৈছিলে, আমাক ক'লে বেদে যিটো কহি আছে শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী, মুঠ পৰে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে সিমানে। সিদ্ধান্ত দিলে। অৰ্জুনক ক'লে তুমি বুজিলা? এতিয়া অৰ্জুনৰ মনত সংশয় হ'ল, মোৰ চুলি খজুৱালে এনেকৈ। কি হ'ল সখী, তোমাৰ বিশ্বাস নাই? এৰা এৰা বুলি ক'লে। তাক কৃষ্ণই ভাবিলে এনেই কোৱা কথাত মানুহ গুৰুত্ব নিদিয়ে, কিন্তু শপত খাই কয় গুৰুত্ব দিয়ে। আপোনাৰ ঘৰতো সৰু সৰু ল'ৰা ছোৱালীক এতিয়া প্ৰাইমেৰী স্কুললৈ যায়, কোনোবাই কিতাপখন লুকুৱাই থয়, ঐ মোক কিতাপখন কেলৈ নিলি? নাই নিয়াও। কেলৈ নাই নিয়া? তই নিছ? মই বিদ্যা শপত খাইছোঁ। নাই নিয়া। যেতিয়া বিদ্যা শপত খাইছোঁ বুলি কয়, তাৰ নধৰে তাৰ কাৰণে বিশ্বাস কৰে। ভগৱন্ত কৃষ্ণয়েও অৰ্জুনক বিশ্বাসত আনিবৰ কাৰণে এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ বিদ্যা শপত খাই দিলে। 5 বাৰ শপত খাই দিলে। কি শপত খালে? সত্যে 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 ধনঞ্জয়, পঞ্চ সত্য কৰি মই কহিলোঁ নিশ্চয়, 'য়, 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 'য়
চাৰিও বেদৰ ইখে মুখ অভিপ্ৰায় 5 বাৰ শপত খাই দিলে যে 5 বাৰ শপত খাই দিলে অৰ্জুনক তুমি এতিয়া বুজি পালা তেতিয়া অৰ্জুনৰ ভয় লাগি গ'ল কাৰণ ভগৱন্তই যেতিয়া 5 বাৰ শপত খাই দিলে নামৰ মাহাত্ম্য সম্পৰ্ক বুলি যাওঁতে তেতিয়া অৰ্জুনে গল্লি পৰিছে ভগৱানৰ চৰণত ধৰি পেলাই উদ্ধৱকো একে কথাই ক'লে উদ্ধৱকো ভগৱানৰ কৃষ্ণ নামৰ মহিমা ক'বলৈ যাওঁতে অৰ্জুনক 5 বাৰ শপত খালে উদ্ধৱৰ আগত গৈ 10 বাৰ শপত খালে পাছত 2-1 পঞ্চলা 2 পাছত 10 বাৰ শপত খাই দিলে উদ্ধৱক নামৰ মাহাত্ম্য ক'বলৈ যাওঁতে বেদৰ তাত্ত্ব ক'বলৈ যাওঁতে সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কোটি কোটি পাপক নামেহে সংহাৰক নাম বিনে নাই সখী সংসাৰ তাৰক দখ সত্য কৰি মই দহাইলো তোমাত নাশ যাইবা যদি সখী নকৰা সঞ্জাত সঞ্জাত মানে বিশ্বাস উদ্ধৱ নামৰ মাহাত্ম্য সম্পৰ্কে তোমাক ক'লোঁ 10 বাৰ শপত খাই ইয়াৰ যদি শপত খাই কোৱা অৰ্থত তুমি বিশ্বাস নকৰা নাশ যাইবা যদি সখী নকৰা সঞ্জাত তুমি কিন্তু নাশ পাবা এই বুলি যে শপত খাই দিলে ভগৱান কৃষ্ণই উদ্ধৱৰ আগত উদ্ধৱে তেতিয়া চৰণত দীঘল পৰিলে এয়া আছে বেদ ব্যৱহাৰ বেদে ভগৱান কৃষ্ণৰ ব্যতিৰেকে অন্য একো ঘোষণা কৰা নাই 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 5 বাৰ গতিকে যিজনে ভকতে এই 5 বাৰ শপত খাই দিয়া বেদৰ তত্ত্বটো বুজি পাই উপলব্ধি কৰি গ্ৰহণ কৰে আৰু ভগৱান কৃষ্ণৰ ব্যতিৰেকে অন্য দেৱতাক নভজে অন্য দেৱতাক নুপূজে অন্য দেৱতাৰ নাম নাগায় তেওঁক মহন্ত বুলি কৈছে তেনেকুৱা লোকক মহন্ত বুলি কৈছে গতিকে বাপসকল আইসকল এইদৰে ভগৱন্তক নিজে ভক্তিৰ পন্থ উপদেশ দিবৰ কাৰণে যিখিনি কথা উদ্ধৱক ক'লে অতিশয় তাৎপৰ্যপূৰ্ণ কথা আৰু 7 মিনিট সময় কম কম পাহৰি যাম এতিয়া কৈ যাওঁ তেতিয়াহ'লে নহ'ব এখেতে মই যে কৈছিলোঁ 7 পাকৰ সপ্তবাৰ প্ৰদক্ষিণ কিয় কৰিব লাগে ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত এই দেহতে ব্ৰহ্মাণ্ডৰ সমস্ত গুণ আছে এইখন সেইকাৰণে ভকতসকলে এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বুলি কয় এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ভকতসকলে বিৰাট ব্ৰহ্মাণ্ড বিচাৰি নুফুৰে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বিচাৰি ফুৰে যিসকলে বিৰাট ব্ৰহ্মাণ্ড বিচাৰি ফুৰে তেওঁলোকে গৈ গৈ একোৱেই নাপায় যিসকলে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বিচাৰে তেওঁলোকে তাৰ তত্ত্বটো উপলব্ধি কৰিব পাৰে সেইকাৰণে যেনেকৈ আমাৰ যিটো পঞ্চভূতীয় দেহা পঞ্চভৌতিক দেহ বুলি কোৱা হয় ক্ষিতি অপ তেজমৰি ব্যোম জুই পানী মাটি বায়ু আকাশ যেতিয়া জীৱাত্মা গুচি যাব 1 নম্বৰ মাটি মাটিলৈ মিলিব 2 নম্বৰ পানী পানীলৈ মিলিব 3 নম্বৰ জুই জুইলৈ মিলিব 4 নম্বৰ বায়ু বায়ুলৈ মিলিব 5 নম্বৰ আকাশ বিলীন হৈ যাব সেইটোকে কোৱা হয় পঞ্চতংগত 5টা মহাভূত 5 ফালে যোৱাটোৱেই মৃত্যু তেনেকৈ আমাৰ দেহাতে সপ্তৰন্ধ্ৰ 7টা বাৰ আছে ৰন্ধ্ৰ মানে ফুটা আৰু সেইকাৰণে ভগৱান কৃষ্ণৰ বাঁহীটো 7টা ফুটা আছে ভগৱান কৃষ্ণ যিটো বাঁহী লৈ ফুৰে তাতো 7টা ফুটা আছে এই 7টা ফুটা যেতিয়া ফুক নামাৰে ভগৱান কৃষ্ণই তেতিয়া গোপিনীৰ সদৃশ জীৱাত্মাবিলাকে নাচিব নোৱাৰে জড় পদাৰ্থ হৈ থাকে যেতিয়া তেওঁ বাঁহীটো ফুক দিব তেতিয়া গোটেই জড়জগত গুচি পিনি চৈতন্য হৈ পিনি গোটেই পিনি নাচিবলৈ আৰম্ভ কৰি দিয়ে সেইকাৰণে ভগৱান কৃষ্ণ বাঁহীটো সপ্তৰন্ধ্ৰৰ বাঁহী যেনেকৈ আমাৰ দেহাত 7টা ৰন্ধ্ৰ আছে সপ্তৰন্ধ্ৰ সেইকাৰণে মানুহ মৰিলে 7 পাক ঘূৰাৰ তাৎপৰ্য আছে 7 পাক ঘূৰিব লাগে 7 পাক ঘূৰাৰ অৰ্থ হৈছে সপ্তৰন্ধ্ৰ পবিত্ৰ হ'বৰ কাৰণে 7 পাক ঘূৰা বা 7 পাক প্ৰদক্ষিণ কৰিব লাগে
বুজি পালে যে কথাটো? যি কি নহওক, এতিয়া বেছি দীঘলীয়া নকৰোঁ আৰু, কাৰণ মই কৈছিলোঁ যে এঘণ্টা কম বুলি কৈছিলোঁ, কাৰণ আকৌ আপোনালোকে খাবলৈও আছে, যাবগৈ লাগিব। গতিকে ভাগৱতৰ কথা ক'বলৈ হ'লে মানে কমপক্ষে 4 ঘণ্টা দৰকাৰ, 4 ঘণ্টা দৰকাৰ, তেতিয়া অলপ ভাল লাগে আৰু। কিন্তু এতিয়া আকৌ আপোনালোকে খোৱা নাই, আৰু এনেতে ক'লে যে ভাগৱতৰ শেষতে খোৱা বেয়া ব্যৱস্থা হ'ব আৰু নহ'ব। গতিকে মই ঘড়ী চাই যেতিয়া সময় প্ৰায় হৈ গ'ল, দীঘলীয়া নকৰোঁ, আকৌ কেতিয়াবা লগ পাম নিশ্চয়, তেতিয়া আমি দীঘলীয়াকৈ আমি আলোচনা কৰিম। এইখিনিকে কৈ আৰু ক'বলৈ বহুত থাকি গ'ল, কিন্তু আপোনালোকৰ প্ৰতি লক্ষ্য ৰাখি, সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাগৱতৰ কথাখিনি, অমৃতোপম কথাখিনি ইমানতে সামৰিব খুজিছোঁ। এইখিনি কওঁতে মেলোতে যদি কিবা ত্ৰুটি বিচ্যুতি হৈছে, সেইখিনি আপোনালোকে নিশ্চয় ক্ষমা কৰিব, যিহেতুকে মহন্তৰ ক্ষমাকে ভূষণ। এইখিনি কথাৰে সৈতে আজি ভাগৱতৰ আলোচনা 1 ঘণ্টাৰ পিছত আমি সময় বান্ধি লৈছিলোঁ, 1 ঘণ্টা সময় ইতিমধ্যে হৈ গ'ল। এইখিনি কৈয়ে আপোনালোকৰ সভাতে চৰণলৈ সেৱা জনাই, জয় গুৰু শ্ৰীমন্ত শংকৰ, অপৰাধ বিনাশন তজনাম নাৰায়ণ, জানি নেমে পখিলো শৰণে আনুগত নাইকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দিয়া খিল হৰি, মোক ৰক্ষা কৰিছনে প্ৰভুসকল, মোক ৰক্ষা কৰিছনে। আমি এভাগে সেৱা লৈছোঁ, আপোনালোকে ডাঙৰ কথা হৰিজনে কৈ দিওঁ। কৃষ্ণ। হৰি যোগ যজ্ঞ কৰি দুখ পালো মাত্ৰ, আৱে কহিও মহাভাগৱত শাস্ত্ৰ, কৃষ্ণ কথাইতো অমৃত কৰি সাদ, পুত পুক পৰীক্ষিত হৰি ৰাম 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 কৃষ্ণ, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শিৱ কৃষ্ণ।